ওয়েলকাম টু মাই সেকেন্ড চ্যানেল এলএম ব্লগস। তো বন্ধুসকল মই আজি আপোনাক দেখুৱাম চক্ৰশিলা অভয়াৰণ্যৰ বহুত দৃশ্যবোৰ আপোনাক আজি দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক আমি এতিয়া বাইকত উঠো। You turn toward me and look so weak. I've never seen you with such tired eyes. I've never seen you with such tired eyes. We said we'd be. We just traded for a suit coat and a tie. We just traded for a suit coat and a tie. And underneath the rows of trees, we'll see where the ocean meets the sky. Under your toes, fire grows. You are ready for a different kind of life. Side of the wind is cold. You must return to the wild. Side of the wind is cold. You must return to the wild. ইফালে চাব মানে মোৰখন ঘূৰাব, সেইফালে অকল গছ গছনিৰে ভৰা দেখা পাব। চাওক মই দেখুৱাই আছোঁ আপোনালোকক। ইফালৰ পৰা আহিলোঁ আমি আৰু যাম আমি এতিয়া ইফালে 41 কিলোমিটাৰৰ ভিতৰত কমেও 80টামান টাৰ্ণিং আছে ইয়াতে। Your socks and shoes right off. That natural light is so damn polite. Can make you feel just like you were young. Can make you feel just like you were young. Standing underneath the roses, standing under, can see where the ocean meets the sky. Can see where under our clothes, the fire grows. We are ready for this life of running wild. Underneath the rows of trees, can see where the ocean meets the sky. Under your toes, the fire grows. You are ready for a different kind of life. Side of the wind is cold. You must return to the wild. এনেকুৱা চাকাই কেনেকুৱা লাগি আছে? মজা লাগি আছে, একদম মজা। আমি সকলোৱে খালোঁ, কিবা খালোঁ, চাহ পানী খালোঁ, খাই আৰু ওলাইছোঁ। আগতে আছিলোঁ আমি 3জন, কিন্তু এতিয়া আমি সেই 2জনক লৈ যাম। নামবিলাক কৈ দিব প্লিজ। মোৰ নাম ফুলবাৰ মণ্ডল। তোমাৰ নামটো কি? 5জনে আমি এতিয়া চাম কি কি আছে চক্ৰশিলা অভয়াৰণ্যখনত, আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াতে এতিয়া বাইকখন থৈ যাম। আমাৰ ইয়াতে বাইকখন থৈ ইয়াৰ পৰা আমি খোজকাঢ়ি যাম, প্ৰায় 2 কিলোমিটাৰমান খোজকাঢ়ি যাম। বাইক লৈ গ'লে প্ৰায় 30 কিলোমিটাৰমান ঘূৰিব লাগিব। চ' আমি শ্বৰ্টকাট মাৰিম আৰু এতিয়া আমি যাম। ইমান সুন্দৰ এখন পাহাৰ আছে, তোৰ নাম হৈছে চক্ৰশিলা অভয়াৰণ্য। আৰু যেতিয়া আমি ইয়াৰ ওপৰত যাম আপোনালোক দেখুৱাম। মোৰ লগত আপোনালোকে আহি থাকক আৰু চাওক আজিৰ এই দৃশ্যটো, কি কি দৃশ্য আপোনালোকে দেখা পায় সকলোখিনি চাব পাৰিব। এই চক্ৰশিলা অভয়াৰণ্যৰ শিলবোৰ দেখুৱাম যে ইয়াৰ শিলবোৰ কেনেকুৱা ধুনীয়া। আপোনালোকে নিশ্চয় চালে যে মই কিমান দূৰ ওপৰত উঠিছোঁ আৰু মই ইয়াৰ সম্পূৰ্ণ ভিউটো দেখুৱাম। ইয়াতে ধান খেতিবোৰ কিমান মনোমোহা লাগিছে, একেবাৰে সেউজীয়া এটা পৰিৱেশ। তো এতিয়া চাওক আপোনালোকে, বন্ধুসকল আপোনালোকে চাওক সেই শিলটো কিমান ডাঙৰ, আৰু চাওক এইটো শিলখন কিমান ডাঙৰ। এতিয়া আপোনালোক আৰু এবাৰ ইয়াৰ সম্পূৰ্ণ ভিউটো দেখুৱাম, মানে ইয়াৰ চাৰিওপিনৰ দৃশ্যটো মই দেখুৱাম। তাৰ বাবে তলত নামিব লাগিব আৰু আহক আপোনালোকে এতিয়া নামি যাম। মাই গড
পৰি যাব আপোনালোকে আৰু শিলবোৰ চাওক যে শিলবোৰ কিমান ধুনীয়া ইয়াতে শুই থাকিবলৈ মন গৈ আছে আৰু ইয়াতে দেখুৱাম আৰু সেই চাওক সেই দুজনে ওপৰত উঠিবলৈ ভয় খাইছে চ' উঠা নাই আৰু আমি ইয়াতে বাঘৰ লগত যুদ্ধ কৰিব আহিছোঁ ওপৰত সিহঁতক তলত থৈ এনে গ'লোঁ বাঘ দেখিলে ভয় খাওঁ আৰু বাঘৰ লগত যুদ্ধ কৰিম এইটো কেতিয়াও হ'ব নোৱাৰে তো আপোনালোকে চাওক এতিয়া যে ইয়াৰ ডাঙৰ ডাঙৰ শিলবোৰ কেনেকুৱা চ' সম্পূৰ্ণ দৃশ্যটো এবাৰ দেখুৱাই দিব চাওক কিমান ডাঙৰ শিল আছে সেইখন চাওক বহুত ডাঙৰ শিল আৰু এটা বস্তু আপোনালোকে লক্ষ্য কৰিছিল নাই যে মই ইয়াতে কথা কৈ আছোঁ আৰু ইকো মাৰি আছে মানে প্ৰতিধ্বনি দি আছে যেনেকুৱা আমাৰ বক্সবোৰত গান শুনিলে আমাৰ ৱালৰ পৰা প্ৰতিধ্বনি দিয়ে তেনেকুৱা মই কথা কৈ আছোঁ আপোনালোকৰ লগত আৰু দূৰৰ পৰা শুনি আছোঁ ডুপ্লিকেট মালাক কথা কৈ আছে মানে মই কোৱা কথাবোৰ পাহাৰে ৰিপ্লাই দিছে মানে এনেকুৱা লাগিছে যে পাহাৰৰ লগত প্ৰেম কৰি আছোঁ চ' প্ৰতিধ্বনি দি আছে মানে ইকো মাৰি আছে ৰিপ্লাই দি আছে বহুত ভাল লাগিছে ইয়াতে আহি সঁচাকৈ ভাল লাগিছে বেছিকৈ ভাল লাগিছে যে ইয়াতে যদি মই কথা কওঁ তো প্ৰতিধ্বনি দি আছে চ' মই ইয়াতে বহুত চিঞৰি চিঞৰি কথা ক'বলৈ মন গৈ আছে আপোনালোকে যদি কোনোবা ইয়াতে আহিব বিচাৰে নিশ্চয় আহিব পাৰে চালে ইয়াৰ সম্পূৰ্ণ দৃশ্যটো চালে আৰু আগুৱাই আহা আৰু সেই দুজনক দেখুৱাই দিয়া মানে ভয়াতুৰ সিহঁতে ওপৰত উঠিবলৈ ভয় খাইছে হেল্ল' ফ্ৰেণ্ড ভয় খাইছে তোমালোকে ওপৰত আহিব সেই দুজন আহিছে ওপৰত উঠিবলৈ ভয় কৰিছে চ' অহা নাই আৰু ইয়াতে সঁচাকৈ ভাল লাগিছে যে যেতিয়া মই ইয়াতে কথা ক'লোঁ আৰু ইয়াতে এই পাহাৰখনে মোৰ কথাবোৰৰ সম্পূৰ্ণ ৰিপ্লাই দি আছে মই যেনেকুৱা কথা কৈ আছোঁ সম্পূৰ্ণকৈ মই নিজে শুনিবলৈ পাইছোঁ অলপ পিছতে 1 ছেকেণ্ড পিছতে মই শুনিবলৈ পাইছোঁ চ' বহুত ভাল লাগিছে আৰু বন্ধুসকল এই ঠাইখনৰ আৰু 3টা ৰহস্য আছে সেই ৰহস্যবোৰৰ বিষয়ে মই নেক্সট এটা ভিডিঅ'ত কৈ দিম এই ভিডিঅ'টো ইতিমধ্যে বহুত দীঘলীয়া হৈ গৈছে আৰু মই ছেকেণ্ড পাৰ্টত ক'ম বা ছেকেণ্ড পাৰ্ট ভিডিঅ'টোত ক'ম যে ইয়াতে কি 3টা ৰহস্য লুকাই আছে যি 3টা ৰহস্যৰ বাবে আমাৰ এই চক্ৰশিলা পাহাৰখন বা চক্ৰশিলা অভয়াৰণ্যখন জনজাত বা পৰিচিত বা অসমৰ সকলো ঠাইতে পৰিচিত বন্ধুসকল আপোনালোকে এতিয়া চালে আমাৰ এই চক্ৰশিলা অভয়াৰণ্যখনৰ দৃশ্য মানে ইমানেই মুগ্ধ হোৱা এটা দৃশ্য দেখিবলৈ পাইছোঁ সঁচাকৈ বহুত ভাল লাগিছে যিকেইজনে আহিছোঁ সম্পূৰ্ণ ইয়াতে আমি চিঞৰ বাখৰ কৰিলোঁ কাৰণ এই পাহাৰখনত যেতিয়া আমি কথা কওঁ সম্পূৰ্ণ প্ৰতিধ্বনি দিয়ে বা আমাৰ ৰিপ্লাই দিয়ে কথাবোৰ আমি নিজে নিজে শুনিবলৈ পাওঁ 1 ছেকেণ্ড বা 2 ছেকেণ্ড পিছতে চ' বহুত ভাল লাগিছে আৰু এই ভিডিঅ'টোৰ যিটো ছেকেণ্ড পাৰ্ট হ'ব সেই পাৰ্টত মই আপোনালোকক ক'ম যে এই চক্ৰশিলা অভয়াৰণ্যত 3টা ৰহস্য লুকাই আছে আৰু কি ৰহস্য 3টা লুকাই আছে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম ছেকেণ্ড পাৰ্টত আপোনালোকে ছেকেণ্ড পাৰ্টটো চাব মই অহাকালি আপলোড কৰিম বন্ধুসকল আৰু ইয়াতে বেছি কথা নকওঁ ইতিমধ্যে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে চ' আৰু বেছি কথা নকৈ আজিৰ এই ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিম আপোনালোকে ইয়াৰ ছেকেণ্ড পাৰ্টটো চাব তাতে আপোনালোকে এই পাহাৰটোৰ ৰহস্যৰ বিষয়ে জানিব পাৰিব যে ইয়াতে 3টা ৰহস্য ঘটি গৈছে বা 3জনে 3টা ৰহস্য কৰিছে আৰু ইয়াতে কি ৰহস্য ঘটিছে মই আপোনালোকক সেই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম বা ইয়াৰ পিছৰ ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম তো বন্ধুসকল আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে বা এই ব্লগ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কিন্তু বন্ধুসকল আপোনালোকে এই এলাম ব্লগছটো কেতিয়াও ছাবস্ক্ৰাইব কৰিব নাপাৰিব তেতিয়ালৈকে আপোনালোকে ভাল থাকিব সুস্থ থাকিব এই কামনাৰে আজিৰ ভিডিঅ'টো আমি শেষ কৰিলোঁ থেংক ইউ ছ' মাছ তো বন্ধুসকল এতিয়া আমি এই ভিডিঅ'টো শেষ কৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ উভতি যাম আৰু মোৰ লগত আপুনিও আমাৰ ঘৰত বলক You turn toward me and look so weak. I've never seen you with such tired eyes. And everything we said we'd